যেহেতু আজি বড়ো ভাষা শিক্ষাৰ আজি অনুষ্ঠান এটা বনাই দিয়া হৈছে যেহেতু সংগঠন ফালৰ পৰা যে আজিৰ দিনত বা আগৰ পৰাই যিহেতু আমি ভাষাটো বজাই ৰাখিব নোৱাৰিলোঁ মাজত কিছু পৰিস্থিতিৰ কাৰণে যেনিবা ভাষাটো আমি এনেধৰণৰ যিহেতু আগৰ যুগৰ পৰাই যিহেতু বড়ো ভাষা আপোনালোকে শিকিব নাপালে ইয়াত এতিয়া উঠি অহা প্ৰজন্ম হিচাপে যে বড়ো ভাষা শিকিব লাগে বুলি আপুনি কিবা এটা ভাবে নেকি এই সময়ত? নিশ্চিতভাৱে মই ভাবোঁ আৰু মই এই ক্ষেত্ৰত UBPFক মই ধন্যবাদ জনাইছোঁ। আজি ডিমৰীয়া অঞ্চলৰ এই বিজনী গাঁওখন যিহেতুকে তেওঁলোকে চিলেক্ট কৰিলে যে ভাষা কেন্দ্ৰ এটা ইয়াতে যাতে স্থাপন কৰিব পাৰোঁ আৰু উঠি অহা প্ৰজন্ম বা যিখিনি অকল বড়ো জাতি বুলিয়ে নহয় যাতে আনেও যাতে শিকিব পাৰে মই তেওঁলোকক শলাগ লৈছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু উঠি অহা প্ৰজন্ম হিচাপে মই ভাবোঁ যে বড়ো ভাষাটো আমি শিকিব লাগে। এতিয়া মই নিজে বড়ো হিচাপে মই ভাষাটো নাজানো, অকণ নিজক লাজ লাগে। তো এই ক্ষেত্ৰত যাতে মোৰ পিছৰ প্ৰজন্ম বা ময়ো শিকিম, এইটো নহয় যে মই বেলেগকহে ক'ম যে আপোনালোকে শিকক, ময়ো শিকিম, লগতে উঠি অহা প্ৰজন্ম শিকক, আমাৰ এই ভাষাটো যাতে আগুৱাই লৈ যাব পাৰোঁ আৰু আমাৰ যিটো বড়ো কলা সংস্কৃতি এইবোৰ যাতে আমি বজাই ৰাখিব পাৰোঁ। এই ক্ষেত্ৰত মই সকলোকে আহ্বান জনাম যে এই ভাষা শিকিব লাগে আৰু সকলোৱে সহযোগ কৰিব লাগে। যিহেতু বড়ো ভাষা শিকিবৰ কাৰণে অনুষ্ঠান আগৰ পৰাই যিহেতু প্ৰয়োজন আছিলে, কিন্তু এনে পদক্ষেপ বা ক'ৰবাত বিলোচনা কৰা হৈছিলে নেকি কোনোবা দল সংগঠনে? দল সংগঠনৰতো কেতিয়াও মই দেখা নাই, আনকি ক'ব গ'লে চাগে বড়ো সাহিত্য সভাও চাগে এইটো লোৱা দেখা নাই মই আজিলৈকে আমাৰ অঞ্চলত। বাকী বেলেগ ফালে মই নাজানো, কিন্তু আমাৰ অঞ্চলত মই আজিলৈকে দেখা নাই। আৰু UBPFক ধন্যবাদ জনাইছোঁ যিহেতুকে তেওঁলোকে এই পদক্ষেপ লৈছে। অনাগত ভৱিষ্যতত আমাৰ এই ডিমলা অঞ্চলত যাতে আৰু বিভিন্ন কিছুমান যাতে অঞ্চল তেওঁলোকে চিলেক্ট কৰি এই বড়ো ভাষা কেন্দ্ৰ যাতে তেওঁলোকে স্থাপন কৰিব পাৰে, তেওঁলোককো মই অনুৰোধ জনাইছোঁ। এইখিনি সময়ত আজি যিহেতু আপুনি সচেতন যুৱক হিচাপে এই আজি যি অনুষ্ঠান এইটো চৰকাৰীভাৱে নহয়, আমাৰ যিটো সংগঠনৰ যিটো সহায়ত হৈ আছে, কিছুমান অসুবিধা আহিব পাৰে সেই সময়ত, যিটো পইচাৰ ক্ষেত্ৰত বা সহায় দিয়াৰ ক্ষেত্ৰত, বিভিন্ন অনুষ্ঠান বনোৱাৰ ক্ষেত্ৰত। এই সময়ত আপোনাৰ অঞ্চলৰ হিচাপে আপুনি এই অনুষ্ঠানত জীয়াই ৰখাত কিছু আপুনি মন্তব্য ৰাখিব নেকি ৰাইজৰ পৰা বা আপোনাৰ ফালৰ পৰা? অসুবিধাটো হ'বই। চাওক, এইটো আমি মানুহখিনি যদিও কিছুমান এটা নতুন অনুষ্ঠান জন্ম দিয়াৰ আগতে কিছুমান অসুবিধা নিশ্চিতভাৱে আপুনি সন্মুখীন হ'বই। ইয়াত টকা পইচাৰ সন্মুখীন হ'ব পাৰে বা আপোনাৰ আৰ্থিক অসুবিধাও থাকিবই। এই অসুবিধাটোৰ চাগে মই পূৰণ কৰিবৰ কাৰণে মই এইটো ভাবিম যে যিবিলাক মানুহে বুজি পায়, আজি চাকৰিয়াল মানুহ আছে, বড়ো মানুহ চাকৰিয়াল মানুহতো আছে, তেওঁলোকে কি বড়ো মানুহ দিব নোৱাৰে নেকি? আজি বিজনেছ কৰা মানুহ ধৰক বড়ো মানুহ আছে, মই বড়ো মানুহখিনি লৈ পেলাই কথাটো কৈছোঁ, মই বেলেগৰ বাৰু নকওঁ, কিন্তু বড়ো মানুহখিনি লৈ পেলাই কৈছোঁ। তেওঁলোকে চাগে নিশ্চিতভাৱে বড়ো মানুহে যোগান ধৰিব, আগবাঢ়িব, যোনে যেনেকৈ পাৰে। এইটো নহয় আমি কাকো প্ৰেছাৰটো দিব নোৱাৰোঁ যে আপুনি দিবই লাগিব, আপুনি সহায় কৰিবই লাগিব, কিন্তু নিজক সেই প্ৰশ্নটো কৰিলে হ'ল যে মই হয় কোন, মোৰ অস্তিত্ব ক'ত, মই ক'ৰ পৰা আহিছোঁ। যোনে সেইখিনি উপলব্ধি কৰিব পাৰিব, নিশ্চিতভাৱে তেওঁলোকে সহায় কৰিব। এক সুন্দৰ কথা ক'লে আপোনালোকে। যিহেতু আমাৰ জাতি হিচাপে চিনাকি দিবৰ কাৰণে ভাষাই নহয় জানো, আৰু নিজৰ ভাষাটো নিজে জানিলে গৌৰৱ। যিকোনো ড্ৰেছ বুলি ক'লে ড্ৰেছটো চবেই পিন্ধিব পাৰে, বনাব পাৰে, কিন্তু ভাষাটো বনাই লোৱা বা শিকি লোৱা বস্তু নহয়। এইটো এটা জাতিগত এইটো ভাষা নহয় জানো। ধন্যবাদ থাকিল এইখিনি সময় দিয়াৰ বাবে। बे समाव अरुण ब्रह्म इउटुब चेनेलाव गासैखौबो बरायबाय। आं दंफैयो दा गुवाहाटी नोगोरमानि साखाथियाव थानाय कामरुप मेट्र जिल्लानि सनापुर हालाम आरो बेजिनि होननाय मोनसे गामियाव जे बे ओनसोलफ्राव गोबां बर'फोर दङ आरो बे ओनसोलनि बर'फ्रा दिनै बर' राव रोङा। जोंनि गेजेराव बर' राव रोंनाय रोङिजों लानानैबो जोंनि जाथिनि गेजेराव मालाबा रायलायनाय सावरायनाय जायो। नाथाय बे जातिनि बयबो एखे लोगोयै बा जों बयबो खौसे होननानै जि बाथ्राफोरखौ जों साननानै थायो, थ' बैफोर बाथ्राखौ साननायनि गेजेरजों मावनायनि गेजेरजों जोङो दिन्थिनोबो गोनां जायो। थिग बेबायदिनो दिनै बे ओनसोलनि राव रोङै बर'फोरखौ राव फोरोंनाय मोनसे हाबाफारि लादों। बे थारैनो जोबोद बाख्नायथावना। मानो होनबा जाय बाख्नायथावना राव बेखौ बाख्नायनो गोनां जागोन आरो बियो साफ्रोमबो बर' सुबुंफोरनाव बर' हारिनि जौगानाय आरो फारफ्रोमबो बिथिंथिं नोजोर होनाय आरो खामानि मावनाय बे दायथ' दं। थिग बिदिनो गोदानै जोनोम मोननाय बर' खौसेथि सुबुं गौथुम
आफादनि बानजायनायाव जे बर' हारिनि गेजेराव मावनो गोनां माखासे खामानिफोरखौ नोजोर होनानै दिनै राव फोरोंनाय बर' राव फोरोंनाय बे हाबाफारिखौ लादों आरो लानायजों लोगोसे दिनै बे सोलोंनाय बादा मोनसे बेखेवदों थारैनो बिनि गेजेरजों बे ओनसोलनि बर' रायजो राजाफ्रा दिनै बेयाव जेसेबां बर'फोर दङ न'खरसे न'खरनै गोबां न'खर बिथांमोना बोराय बुरै गथ' गथाय फैनानै बे हाबाफारियाव बाहागो लादों आरो बिथांमोनहा बे ओनसोलनि रायजो राजाफ्रा बिथांमोनखौ गोदोनिफ्रायनो गोबां बायदि आफादफोरखौ खावलायदोंमोनब्लाबो बिथांमोना बे खाबुखौ मोननो हायाखै दिनै गोदानै जोनोम मोननाय आफादा बे मोनसे हाबाफारिखौ लादों बेनो जाहैबाय जे बर' राव सोलोंनो लुगैनाय सुबुंफोरनि गेजेराव हाबनानै बिथांमोना बर' राव फोरोंनायनि हाबाफारिखौ दिनैफ्राय जागायजेनबाय बे जोंनि हारिनि थाखायनो मोनसे गोग्गाथावना राव होननानै आरो गोग्गानो लानो गोनां बाथ्रा होननानै आं दिनैनि बे अरुण ब्रह्म इउटुब चेनेलनि गेजेरजों रायजोफोरनिजों फोरमायो जोंनि गेजेराव एना एनि सोरखौबा रायखुमालायनाय सानलायनाय बे समखौ गारनानै जोंनि बर'नि जौगानायनि थाखाय बयहाबो मोन्थाय दं आरो बयबो जेरावखि थाया मानो हारिनि जौगानायनि आरो हारिनि मोजांनि थाखाय खामानि मावनायखौ जों बयबो थुलुंगा होनांगोन गाज्रिखौ गाज्रि मोजांखौ मोजां बिनिनि सायाव बे ओनसोलनि रायजो राजाफ्रा मा बुङो बेखौ एसे नोंथांमोननो नैबे भिडिअनि गेजेरजों मिथिहोनि गावथ' কি বুলি কয় এইখিনি আপোনাৰ বিজিনী বুলি কয় বিজিনী গাঁও অঞ্চল কি অঞ্চলটো আপোনাৰ ডিমৰীয়া অঞ্চল জিলা কামৰূপ মেট্ৰ' ন এনে আপোনাৰ পৰিচয়টো কি মোৰ নাম শ্ৰী ভৱকান্ত বড়ো মই সোণাপুৰত থাকোঁ সোণাপুৰ পেট্ৰল পাম্পৰ বেক চাইডত আৰু মই তাৰ কি নাম কয় মোৰ ইয়াতে জন্ম আমাৰ মা দেউতাও ইয়াতে জন্ম ইয়াতে মৰি গৈছে আৰু পূৰ্বপুৰুষৰ পৰা ইয়াতে আছে বুলি ক'ব মোৰ সৰুৰ পৰা মই ইয়াতে আজি এটা পদক্ষেপ লৈছে এটা সংগঠনে যিহেতু বড়ো ভাষা শিক্ষাৰ প্ৰশিক্ষণ এই কেন্দ্ৰৰ বিষয়ে আপোনাৰ মনত কি লাগিছে এনে এই অঞ্চলৰ বড়ো মানুহ বড়ো জনগোষ্ঠীৰ সকলে মানে বড়ো ভাষা নাজানে এইটো বড়ো ভাষা শিকাৰ কাৰণে অনুষ্ঠান এটা খুলিছে এইটো আপোনাৰ মনত কি ভাবিছে আৰু কি নাই এইটোতো মই আজি 1994 মানৰ পৰা মই এইটো মানে বক্তব্য উঠাই আছোঁ কিন্তু উঠাইছিলে আপুনি এনে কাক কৈছিলে উঠা আমি মানে কোনো মেল মিটিং হ'লে আলোচনা বিলোচনা হ'লে মানে তাত কওঁ বড়ো সংগঠনৰ তাৰপিছতে আৰু সেই হিচাপতে আপোনাৰ 1994 93 তেনেকৈ আমাৰ গাঁৱে অলপ দূৰে এইপিনে ইমপুৰ খলাবাৰী আৰু এইপিনে ক'ৰবাত বেলেগ এনেকুৱা গাঁৱত ডিমৰীয়াৰ ভিতৰতে আৰু দুই এখন স্কুলো খুলিলে তাৰপিছত কিছুমানে স্কুলত গ'ল কিছুমানে নগ'ল আৰু এতিয়া বৰ্তমান ইমপুৰৰ স্কুলখন বাচি আছে বড়ো ভাষা আৰু মানে কিছুমান মানুহ আছে আমাৰ এনেকৈ কয় যে বড়ো ভাষা শিকি কেনে কি হ'ব আমাৰ বড়ো মানুহে কয় বড়ো ভাষা শিকি কেনে কি হ'ব চাকৰি পাব না বাকৰি পাব না কি কৰিব যাব এনেকুৱা মানে নিগেটিভ পইণ্টত কথা কোৱা মানুহ নিগেটিভ পইণ্টত শিকিবলৈ ইচ্ছা নাই এইখিনি সময়ত আপুনি এতিয়া যে আজিৰ যুগত নিজৰ জাতিৰ চিনাকি দিবৰ কাৰণে নিজৰ ভাষাও থাকিব লাগিব বড়ো হিচাপে বড়ো ভাষা জানিব লাগিব যিটো আগৰ যুগটো গ'ল উঠি অহা প্ৰজন্মক যে আজি যি অনুষ্ঠান সেই যোগেদি অনুষ্ঠানত ভাগ ল'বৰ কাৰণে কিবা অনুৰোধ জনাব নেকি আপোনাৰ ফালৰ পৰা নহয় আজি তেওঁলোকে আহি এইখিনি অলপমান সজাগতা হৈছে আৰু এই অনুষ্ঠানটো তেওঁলোকে পাতিছে এইটো নিশ্চয় শুভ লক্ষণ বুলি মই ভাবোঁ আৰু মোৰ অন্তৰৰ ফালৰ পৰা মই খুবেই মানে ভাল পাইছোঁ আৰু মানে আজীৱন এই অনুষ্ঠানটো মানে জীৱিত হৈ থাকক জীয়াই থকাটো মই বিচাৰোঁ আপোনাৰ পৰা সহযোগ কি থাকিব ইয়াতে নিশ্চয় যিখিনি পাৰোঁ কথা বতৰা হওক বা কিবা দান যিকোনো অনুষ্ঠানটো জীয়াই ৰখাটো আপুনি বিচাৰোঁ থেংক ইউ মোৰ নাম শ্ৰী ভৱকান্ত বড়ো আৰু ডিমৰীয়া 47খন গাঁৱৰ আমাৰ কেন্দ্ৰীয় বাথৌ কমিটি আছে বাথৌ মন্দিৰ আছে সেই বাথৌ মন্দিৰৰ বাথৌ কমিটিৰ মই প্ৰেচিডেণ্ট সভাপতি ঠিক ধন্যবাদ থাকিল बर' राव फोरोंनो थाखाय बर' राव गोरोंनि गोनांथि नङा होमबा थिग बेबायदिनो बर' राव गोरों बेयाव बर' राव रोङि जायगायाव बर' राव गोरों बहानिफ्राय फैखो थारैनो बेखौ मिथिनाया जोंनि थाखाय एसे गोनां जादों दा बेनिखायनो बिनानावा बहानिमोन आं उदालगुरि रौथानि बेयाव बोरै मोनफैखो
बिदिनो फैयो जेनेबा गोजाननिब्लाबो आं सफैबाय जिखुनु हाबा जाफैबाय आरो सफैनायाथ' भाग्य लिखन खाफालनि लिरनाय नङा होमबा ओरैनो दा नोंनि न'आव बा बे ओनसोलाव दिनै हाबा जाफैनाया बेसे बोसोर जाखो बिनानाव 5 बोसोर जाबाय 5 बोसोर 5 बोसोर जाबाय बे ओनसोलनि गामिनि रायजो राजाफ्रा माने मा होनो बर' राव रोङा दिनै फैजेननायनिफ्राय सोरबा बर' राव रायलायफेरदोंना फेराखै बे ओनसोलनि रायजोफ्रा सासे सानै रोंनायबो दङ गोदोनि बोराय बुरै ना दानि सेंग्रा दानि बिहामजोफोर बिहामजो बेलेगनिफ्राय फैनायसो खिन्थु थागिबिफ्रा रोङा आरो ना दा दिनै नोंनि बा बिनानावा बेयाव फैनानै बर' राव रोङि जायगायाव फैनानै ओरैनो गोसोखौ माबायदि नोङो बर' नाङा बर' गामि नङा नामा होननानै साननायथ' माबा मोनसे फैयो अनुभब नंगौ नङा दा दिनैनिफ्राय जे नोंनि न'खराव सासे बेसेयाव फरायनाय होन्दोंमोन आङो ग्रेजुवेट ओमफ्राय ओरैनो माबाया नोंना बर' बिजोङा बर'आनो बर' बिजोङाव फरायनाय आरो ना गाबोननिफ्राय नोंखौ जिहेथु बे ओनसोलनि बर'फोरखौ राव रोङि बर'फोरखौ बर' राव फोरोंनो थाखाय मोनसे स्कुल बानायना होनाय जादों ओरैनो गोसोआव मा नांदों गोसोआवथ' बहुद मोजाङानो मोनदों मोजां नांदों जिउआव मावफेरि खामानिखौ मावनो मोनदों नङा होमबा खाफालबो नांगोन जों खाफालनि खोथाबो होनांगोन माने खाफाल गोनां होनगोन सिबिनो माबा मोनसे खाबु मोनदों आरो दा बेयाव बे ओनसोलनि रायजो राजाफ्रा बर' राव रोंनाय रोङिखौ मालाबा माबाफोर गोसोआव बुंनाय थायो नामा जेनेबा बिसोरबो सोलोंनो माबा सोलोंनो गोसो जायो आरो सोलोंनो गोसो दङ आरो दिनै नोंनि दा इसोराबो नोंखौ बेयाव हरदों जानो हागौ दा बेनिखायनो दिनै जि हाबाफारि लादों बेखौ माबायदि मोनदों नों दिनै जेनेबा दिनैनि बे हाबाफारिनिफ्राय जेनेबा आंहा मोनसे माबा मोनदों गुरु हिसाबै दायित्व मोनदों बे गुरु दायित्व मोननानै जिहेतु फोरोंनो थांगासिनो निस्सय आसा खालामदों रायजो राजाफ्रा नोंथांखौ मदद होगोन होननानै गोजोननाय थाबाय बे बिनानावा उदालगुरिनिफ्राय नैबेयाव इसोरानो हयथ' दैथायहरदों होननांगोन जोङो गोजोननाय थाबाय बिनानाव गावनि थंखौ होनायनि थाखाय